আমি আজি ইউটিউবত মোটামুটি 5 বছর আমি আজি থাকি কি পালো কি নাপালো আমার আজি রাইজ 100-150 মানুষ তার মানে আমার 150টা পরিয়ালে সম্পূর্ণভাবে বঞ্চিত হল। আজি আমার মূল নেতৃত্বতে 150টা পরিয়াল আছিল আর থাকি একো নাপার বিনিময়ত আজি আমার বিপিএফ দলত একদম হেৰি হিসাবত ব্যবস্থিত হিসাবত আমার এতে যোগদান হয়ে গেল। কারণ কিয় যোগদান হল, কারণ ইউপিপিএল দলে একো এটা দিবা নৰাটো তাৰ কাৰণে একদম মানে একো এটা নাপাতো আর মানে বেয়া বোলা কথা লাজো লাগে। তার কিছুমান কথাবিলাক কবা একেলগ সম্পূর্ণভাবে মোৰ লাজ লাগে। কারণ তাহন কর্মীকেইটা তার মানে কেবল কর্মীকেইটা নিজে নিজে খাইছি তার মানে খাইছি আর হেৰি করছি পার্টি করছি গাদ্দারি করছে আমার যত নাকি মইতো এই 150টা পরিয়ালৰ প্রত্যেকজন ব্যক্তিকে তাকে নিছো। ইয়ার পিছত তাহন যিটো এটা শপত খুৱাই পেলাই যদি মই আজি থাকিলে প্রথমৰ পৰা থাকাৰ পিছতো তাহন কিবা এটা শপত খুৱাই পেলাই মানে মানুহ আমাক আৰু মানে হেৰি কৰাৰ কাৰণে ইচ্ছা কৰে। কি যে উদ্দেশ্য এটা তার সেই মানে শপতটো ডাউন এতিয়া একেবাৰে বেয়া কাম করছি। কারণ যিটো শপত খুৱাইছি আমিতো দলত থাকিও যদি শপত খাব লগা হয় সেনেকুৱা দলতাৰ লগত থকাৰ আমাৰ কি প্রয়োজন আছে। আমি এটা চিন্তা করছো এতিয়া আমি মুঠতে ইউপিপিএল দলক আমি ভালকৈ বিদায় দিছো। আমার বিজেলি অঞ্চলত ইউপিপিএল দল বুলি কোনো একজনো নাই। আমার এতিয়া বর্তমান এটা সম্পূর্ণভাবে আমার বিজেলি আজি বিপিএফ দলত প্রত্যেকে যোগদান করি আমি আমার অঞ্চলী ছাড়ক আমি যোগদান মানে জয়যুক্ত কৰিম বুলি আমি আশাবাদী। বছৰৰ আগত মই তাৰমানে শিক্ষক সকলক ইউপিপিএলত যোগদান কৰিলো। তাৰপিছত কৰ্মীবিলাকে বহুত প্ৰলোভন দিলে আৰু অমুক দিন তমুক দিন, কিন্তু কৰ্মক্ষেত্ৰত একো নাপালো। কিন্তু আমাৰ এইজন মোৰ শালপতি হয়, তেওঁসকলক শালপতি 1000 কৰি দি আছে কৰণত ধৰি কিৰা কৰিব লাগিব। মই কৈছো শালপতি মোক যদি 3 লাখো দিয়ে মই কিৰা কৰিব নাযাওঁ। আমাৰ মুছলিমৰ সংবিধানখনে হৈছে কৰণ শ্বৰীফ আৰু সেইখনৰ ধৰি আমাক তাৰমানে মুছলিম জাতিটোক ইমান নিকৃষ্ট তলক নেকি লৈ গৈছে। তাৰমানে আমাক শপত কৈ আছে সামান্য তাৰমানে আমি 1000 টকাৰ কাৰণে আমি তাৰমানে কৰণত ধৰি শপত খাইছো। যিখন কৰণ শ্বৰীফৰ কাৰণে আমি সারা বিশ্বৰ মুছলিমখিনি জীয়াই আছো আৰু সেইখনক আমি সংবিধান বুলি মানি আছো। আৰু সেইখন কৰণক ধৰি কোনোবা চিন্তুল নাইকি নামৰ এজন ব্যক্তিয়ে আমাক তাৰমানে সেই কৰণত ধৰি শপত কৈ আছে আৰু আমাৰ এই শালপতিও খাইছিল। কিন্তু মই শপত খাব জানো, মোক 3 লাখ দিলে মই শপত নাখাওঁ, কাৰণ ইছলাম ধৰ্মক মই বিক্ৰী নকৰোঁ। কিন্তু বহুত মৌলানা আমাৰ শালপতি এদৰে মানুহ যাই পেলাই কৰণত ধৰি শপত খাইছে। কিন্তু এখেতসকলে গুণাগাৰ হ'ব গুণাগাৰ। কৰণখন সেনেকুৱা সাধাৰণ বস্তু নহয় যে যেনে আমাৰ হিন্দু ধৰ্মৰ গীতা, খ্ৰীষ্টানৰ বাইবেল, আমাৰ মুছলিমৰ কৰণ, এই 3খন গ্ৰন্থ আটাইতকৈ দামী গ্ৰন্থ। তাৰমানে তাক লৈ তাৰমানে ইউপিপিএলে যিটো হেতালি খেলি আছে, কিন্তু সেই হেতালি খেলাটো সেই ৰাজনীতি কৰাটো কিন্তু পাৰ্টিটোৰ কাৰণে লাভজনক নহয়, লছজনকহে। সেইটোৰ ইমান দুৰ্নীতিৰ আশ্ৰয় লোৱাটো মোৰ হিচাপত তাৰমানে ভাল নহয়। কাৰণ আৰু সেই দুৰ্নীতিৰ আশ্ৰয় লৈছে আমাৰ মুছলিম একজনৰ কাৰণে কিবা চিন্তুল নাই, কিহৰ কাৰণে তেখেতে কৰণখন নিদিছে আৰু সকলোকে শপত খুৱাইছে। আৰু আমি মূলতে পৰিকল্পনা কৰিছো যে 19 ছাৰক আমি বহু হাজাৰ ভোটত আমি জিকাই মাথো। তাৰমানে 19 ছাৰক আমি জয়যুক্ত কৰাৰ কাৰণে আজি সংকল্পবদ্ধ হিচাপে আমি তাৰমানে এটা পৰিকল্পনা কৰিছো। জিন্দাবাদ।